এতিয়া কথাটো হ'ল যে আপোনালোকে ইয়াতে ব্যৱসায় চলাই আছে, ভাল কথা, আমাৰ ক'বলগীয়া একো নাই। কিন্তু ইয়াতে ব্যৱসায় কৰিবলৈ হ'লে আপোনালোকৰ প্ৰথম উদ্দেশ্য হ'ব লাগিব আমাৰ আই মাতৃক সুৰক্ষা দিয়া, হয়নে নাই? কাৰণ আমাৰ আই মাতৃসকল ইয়ালৈ আহিব কাপোৰ কানি কিনিবলৈ, তেওঁলোকৰ যদি আপোনালোকে ৰেচপেক্ট নকৰে, তেওঁলোকৰ যদি সন্মানক লৈ যদি আপোনালোকে খেলে, তেতিয়াহ'লে কিন্তু আমি ইয়াতে ব্যৱসায় কৰিব নিদিওঁ আপোনালোকক, চিধা কথা। গতিকে আপোনালোকৰ যিটো লেডিজ সেই আছে ছেকশ্যন আছে, তাতে আপোনালোকে কমপ্লিট লেডিজ এমপ্লয় ৰাখক। দ্বিতীয়তে য'ত নেকি ড্ৰেছিং চেঞ্জ হয়, তাত য'ত নেকি আপোনাৰ আই মাতৃসকলে যে কাপোৰ সলায়, তাতে লেডিজ গাৰ্ডৰ ব্যৱস্থা কৰক। যেতিয়ালৈকে আপোনালোকৰ দোকান খোলা থাকিব তেতিয়ালৈকে তাতে এটা লেডিজ গাৰ্ড থাকিব লাগিব। আৰু দ্বিতীয়তে যদি এনেকুৱা ঘটনা বৰপেটা ৰোডত কোনোবা হয়, তেতিয়াহ'লে কিন্তু আপোনালোকক কিন্তু আমি ইয়াতে ব্যৱসায় কৰিব নিদিওঁ, চিধা কথা, একদম নিদিওঁ। আমি কিন্তু এইকেইটা আহিছোঁ আৰু হাজাৰ হাজাৰ আহি জ্বলাই দিম টকা। আৰু আমাৰ আই মাতৃসকল আহিব, আপোনালোকে ইয়াতে ব্যৱসায় কৰি আছে, ব্যৱসায়ী মেইন ভগৱান হৈছে গ্ৰাহক। গ্ৰাহক হিচাপে আমি আহি আছোঁ আপোনালোকৰ ইয়ালৈ, আমাৰ আই মাতৃসকল ইয়ালৈ আহি আছে। তাৰপিছত যদি আমাৰ আই মাতৃসকলৰ সন্মান যদি নাথাকে, তেতিয়াহ'লে কিন্তু আপোনালোকে ব্যৱসায় কৰিব নোৱাৰিব, স্পষ্ট কথা। আৰু এটা কথা যে আমাৰ বৰপেটা ৰোডত আপোনালোকে খুলিছে ব্যৱসায়িক কথা নাই, কিন্তু এটা বিশেষ সম্প্ৰদায় আছে। এই বিশেষ সম্প্ৰদায়ৰ মানুহে কিন্তু এইটো বেছিকৈ কৰি আছে, আপুনি ভালকৈ জানে এইটো, হয়নে নাই? জানেনে নাই? এই বিশেষ সম্প্ৰদায়ৰ মানুহে কিন্তু ইয়াতে সংস্থাপন নাপাব। আমাৰ মানুহ আছে নহয় বৰপেটাত, আমাৰ অসমীয়া মানুহ আছে নহয়, তেওঁলোকক সংস্থাপিত কৰা চাব। এই ক'বৰ পৰা নাংলাৰ পৰা আহিব, মন্দিয়াৰ পৰা আহিব, জৈনাৰ পৰা বাংলাদেশী আহি ইয়াতে চাকৰি কৰিব, কাম কৰিব নহয়, নিদিওঁ আমি। আমাৰ বৰপেটা ৰোডৰ ল'ৰা আছে, কিমান লাগে আপোনালোকে কওক, আমি দিম। আমি তাৰপিছত কিবা হয় আমি সেইটো চাওঁ, আমাৰ ল'ৰা এইবোৰ নকৰে, বুজি পাইছে না? লোকেল আছে। এতিয়া কথাটো হ'ল আমাৰ এটাই দাবী, আমি গোটেই শ্বপিং মলত গৈ আছোঁ, আমাৰ এটাই দাবী, তাতে ছোৱালী থাকিব, গোটেইকেইটা লেডিজ এমপ্লয় হ'ব আৰু গাৰ্ডৰ ব্যৱস্থা কৰক। ওপৰত য'ত নেকি ড্ৰেছ চেঞ্জ হয় তাতে একদম আমি মাজে মাজে কিন্তু আহি কিনে ট্ৰায়েল দিওঁ। যদি আমাৰ ইয়াতে আমিতো মিছা কথা নকওঁ। এনে প্ৰব্লেমটো মানে কি হ'ল, লেডিজ ট্ৰায়েল ৰুমত মানে কি হয়, মানে আমাৰ লেডিজ যোনটো গাৰ্ড থাকে, মানে লেডিজ গাৰ্ডৰ আৰু এটা অসুবিধা আছে, ৰাতিলৈকে থাকিব নোৱাৰে, মানে এটা অসুবিধা। আমাৰ ইয়াৰে আছে ছোৱালী, ছোৱালীবিলাক নিজে আমি ব্যৱস্থা কৰাই দিওঁ আপোনালোকে। লাগে ছোৱালী ৰাতি কেইটালৈকে লাগে ছোৱালী? ৰাতি মানে আমাৰ ষ্ট'ৰ আপোনাৰ আমাৰ ৰাষ্ট্ৰীয় পৰ্যন্ত ছোৱালী 9:30লৈকে মানে কাষ্টমাৰ এণ্ট্ৰি। ঠিক আছে, আমি দিম আপোনাক। আপোনাৰ নাম্বাৰটো দি যাব, আমি আমাৰ নাম্বাৰটো দিম, আমাৰ এমপ্লয়ী দিম, আমি এমপ্লয়ী দিম। এমপ্লয়ীৰ অভাৱ, আপোনালোকে এই মন্দিৰৰ পৰা এমপ্লয়ী আনিব নালাগে, আমি দায়িত্ব। এইটো আমাৰো ভাল হ'ব, যাতে থাকিলে আমিও কওঁ নোৱাৰা নাথাকিবা। ঘটনাটো গমেই পায়। গতিকে আপোনালোকে ইয়াতে ব্যৱসায় কৰি আছে, ভাল হয় না? ভাল, আপোনালোকৰ সহযোগ আমি নিশ্চয় কৰিম, হয় না? আপোনালোকৰ সহযোগ আমি কৰিম। আপোনালোকে ইয়ালৈ ব্যৱসায় কৰি আছে, কিন্তু ইয়াতে আমাৰ আই মাতৃসকল আহি যদি নিজকে সুৰক্ষিত ফিল নকৰে, তেতিয়াহ'লে কেনেকৈ তেতিয়াহ'লে আপোনালোকে ব্যৱসায় কেনেকৈ কৰিব, হয়নে নাই? গতিকে কালি যিটো ঘটনা হ'ল, আমি এই ঘটনাটো গম পাই যাওঁতে পুলিচে তাক উঠাই লৈ গ'ল, নহ'লে আমি তাৰ ব্যৱস্থা আমি নিশ্চয় কৰি লওঁ আমাৰ পৰ্যন্ত, ৰাষ্ট্ৰীয় পৰ্যন্ত। গতিকে আপোনালোকে ইয়াতে ব্যৱসায় কৰিছে, আমাৰ ক'ব লগা একো নাই, ব্যৱসায় কৰক, কিন্তু আমাৰ আই মাতৃৰ সুৰক্ষা দায়িত্বটো আপোনালোকে প্ৰথম হ'ব লাগিব, হয়নে নাই? গতিকে আপোনালোকৰ যিটো লেডিজ ছেকশ্যন হয়, আমাৰ দাবী এটাই, আমি গোটেইকেইটাত বুজিছোঁ, আমাৰ এটাই দাবী যে লেডিজ ছেকশ্যন যিটো হয়, য'ত নেকি লেডিছৰ কাপোৰ কানি আপোনালোকে বিক্ৰী কৰে, তাতে লেডিজ এমপ্লয় ৰাখক। আৰু য'ত নেকি ড্ৰেছিং চেঞ্জ কৰে, তেওঁলোকে ড্ৰেছ চেঞ্জ কৰে, তাতে এটা ট্ৰায়েল ৰুমত চিকিউৰিটি বাচ্চাটো এক্সট্ৰা আৰু জেন্টছৰটো এক্সট্ৰা। লেডিজে যেতিয়া আমাৰ ট্ৰায়েল কৰিব, আমাৰ ডাইৰেক্ট লেডিজ ট্ৰায়েল ৰুমত যাব। আমাৰ কালি যিটো ঘটনা ঘটিলে, কালি যিটো ঘটনা ঘটিলে, কালি যিটো ঘটনা ঘটিলে, হয়তো 2-4 দিনৰ ভিতৰত ইয়াতো হ'ব পাৰে, কোনো গেৰাণ্টি নাই। গতিকে লেডিজ যেতিয়া এমপ্লয় থাকিব, লেডিজ এমপ্লয় কিন্তু লেডিজৰ ওপৰত কোনো ধৰণৰ বেয়া নজৰ নিদিয়ে। আৰু আপোনালোকৰ যিটো চেঞ্জিং ৰুম, তাতে হয়তো আপোনালোকে যদি এটা গাৰ্ডৰ ব্যৱস্থা কৰে, লেডিজ এটা গাৰ্ড যদি থাকে তাতে, যেতিয়ালৈকে আপোনালোকৰ দোকান খোলা থাকে, তেতিয়ালৈকে গাৰ্ড এটা থাকিলে, তেতিয়াহ'লে কি হ'ব, কোনো ধৰণৰ তেনেকুৱা অপ্ৰীতিকৰ ঘটনা নহ'ব।